হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল। এটি নতুন ভিডিঅ' সিৰিজৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ' সিৰিজত আমি জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন সিলেক্ট কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপুনি ভিডিঅ'সমূহ চাব পাৰে। প্ৰথম খণ্ডৰ এই ভিডিঅ'টোত মই অসম কুইজৰ 25টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপোনালোকৰ সেৱাৰ বাবে আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব। প্ৰথম প্ৰশ্নটোত কোৱা হৈছে, অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে, ইয়াৰ অৰ্থ কি? উত্তৰ অতুলনীয়। 2 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ নগাঁও। 3 নম্বৰ প্ৰশ্ন, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। 4 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? উত্তৰ গোলাঘাট। 5 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। 6 নম্বৰ প্ৰশ্ন, লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? উত্তৰ 14 জন। 7 নম্বৰ প্ৰশ্ন, 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি? উত্তৰ গড়গাঁও। 8 নম্বৰ, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি? উত্তৰ জয়সাগৰ পুখুৰী। 9 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ছাৰ সৈয়দ ছাদুল্লাহ। 10 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। 12 নম্বৰ প্ৰশ্ন, 1885 চনত জন্মলাভ কৰা কবি আৰু অসম কেশৰী উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিকজনৰ নাম কি? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। 13 নম্বৰ প্ৰশ্ন, কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? উত্তৰ হাফলং। 14 নম্বৰ প্ৰশ্ন, উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ ডিব্ৰুগড়। 15 নম্বৰ প্ৰশ্ন, যোৰহাটত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইলট, তেখেত কোন বাৰু? উত্তৰ ধীৰা হাজৰিকা, চলিহা বুলিও জনাজাত। 16 নম্বৰ প্ৰশ্ন, কোনখন ঠাইক মনচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়? উত্তৰ মাজুলী। 17 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? উত্তৰ 1901 চনৰ পৰা। 18 নম্বৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিলে? উত্তৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ। 19 নম্বৰ প্ৰশ্ন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ 1961 চনত। 20 নম্বৰ প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিলে? উত্তৰ 1823 চনত। 21 নম্বৰ প্ৰশ্ন, কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 22 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। 23 নম্বৰ প্ৰশ্ন, নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ চিত্ৰাচল পাহাৰত। 24 নম্বৰ প্ৰশ্ন, ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উত্তৰ উমানন্দ। 25 নম্বৰ প্ৰশ্ন, 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? উত্তৰ চাওলুং চুকাফা। এইকেইটা প্ৰশ্নই প্ৰথম খণ্ডৰ ভিডিঅ'টোত আলোচনা কৰিলোঁ। পৰৱৰ্তী খণ্ডত আমি নতুন প্ৰশ্ন উত্তৰসমূহ শিকিম।
গতিকে সকলো ভিউৱাৰ্ছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।